নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আমি আহি পাই গ'লোঁ সেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু মোৰ লগত আছে মোৰ বান্ধৱী এয়া দেৱী, আপোনালোকে এইটো ভিডিঅ'ত দেখিলে, আৰু এয়া মোৰ লগৰ মিতালী। আমি তিনিজনী আহিছোঁ লগতে, আৰু এতিয়া আমি আছোঁ জ্যোতিবাত্ৰ, দেখিছে এয়া একদম পূৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি ফ্ৰণ্টত। আৰু এয়া চাওক মোৰ ড্ৰেছ পাতি। এয়া ইউনিভাৰ্চিটিৰ সন্মুখত ভিৰ দেখিছেনে? এয়া আমাৰ লগৰসকলো আহি আছে ধুনীয়াকৈ। এইবাৰ বোলো মই মিতালীক ফোনটো ধৰা, মই কেনেকুৱা লাগিছোঁ দেখিবলৈ সকলোকে দেখুৱাই দিওঁ। এয়া চাওক ধুনীয়াকৈ কোট চোট পিন্ধি মেলি ল'লোঁ। আচলতে আজি আমাৰ কনভকেশ্যন আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, গতিকে আমি সেই ডিব্ৰুগড়লৈ আহিছিলোঁ। আপোনালোকক আগৰটো ভিডিঅ'ত যিহেতু নজনালোহে জনাই দিলোঁ। ড্ৰেছটো পিন্ধি খুব ধুনীয়াকৈ সকলো ইয়াত ফটো চটো তুলি মেলি ল'লোঁ, আৰু ধুনীয়াকৈ এতিয়া আমি প্ৰচেশ্যনৰ কাৰণে তিনিওজনী আহি আছোঁ। এয়া চাওক আমি ফটো উঠি থাকোঁতে আচলতে গমেই নাপালোঁ যে এইফালে প্ৰচেশ্যন আৰম্ভই হ'ল। এয়া হৈছে PhD স্কলাৰসকল, তেওঁলোক প্ৰথমেই গৈছে, আৰু আমি তাৰ পাছতে আমাৰ অসমীয়া বিভাগ, আচলতে আমাৰনো বিভাগটোনো ক'ত আছে, মানে ডিপাৰ্টমেণ্টৰ মানুহখিনি ক'ত আছে, সেয়ে আমি বিচাৰি এইবাৰ আমি সকলোৱে আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। শেষত আহি পাই গ'লোঁ, এয়া আমাৰ ডিপাৰ্টমেণ্ট। সেয়া চাওক এতিয়া আমিও আমাৰ লাইনত ধুনীয়াকৈ আহি আছোঁ, আৰু এইসকল আমাৰ লগৰ, সকলোকে লগ পাই যথেষ্ট ভাল লাগিল। আৰু এই দিনটোলৈ আমি সকলোৱে অপেক্ষাৰে বাট চাই আছিলোঁ। আচলতে এইবাৰ কি কৰিলোঁ, মই ধুনীয়াকৈ সকলোকে ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ, যিহেতু সময় অকণ পালেই, মানে ৰেলীৰ মাজে মাজে আমিও ধুনীয়াকৈ ফটো ভিডিঅ' এইবোৰ কৰাত আচলতে আমাৰো মন মেলি যায়। আচলতে চবেই কৰি আছে, গতিকে ময়ো এয়াই আৰু সকলো বস্তু আচলতে কেমেৰাৰ সন্মুখত দেখুৱাব নোৱাৰি, যিহেতু তাত এনজয়মেণ্ট নাথাকে। সেয়ে মাজে মাজে অকণমান এনজয়মেণ্ট কৰিছোঁ, আৰু আপোনালোককো দেখুৱাবলৈ বুলি এই ভিডিঅ'সমূহ কৰি গৈছোঁ। কিমানো আৰু নিজে উঠি থাকিম নহয় জানো? গতিকে লগৰ সকলোকে এয়া বেবী, মিতালী সকলো আছে। নাহৰৰ দেশৰ মাজে মাজে আমি এজাক নাহৰবাসী। চাওকচোন সঁচাকৈ কিমান ভাল লাগিছে। এয়া আকৌ আইদেউ সন্দিকৈ ছাত্ৰী নিবাস, তাতে আমাৰ এগৰাকী নৰ্থ লখিমপুৰ কলেজৰ ভণ্টি আছিলে, তাই মোক হঠাৎ মাতিলে, তাইক উঠাবলৈকে নহ'ল ভিডিঅ'ত। এইফালে চাওক আমি আহি কনভকেশ্যনৰ ঠাই আহি পাই গ'লোহি, আৰু এইফালে ড্ৰোন উৰি আছে আৰু কেমেৰাও ৰেডি কৰি ৰাখিছে। চাওকচোন ষ্টুডেণ্টবোৰ, বাপৰে। অৱয়াকত আহি ৰেলী কৰি অৱয়াকত আমি এয়া চাওকচোন কিমান ধুনীয়াকৈ সজাইছে ভিতৰৰ ভাগ। ৱাও, দেখি ভাল লাগিছে নহয়নে? ভিতৰৰ ভাগ আপোনালোককো দেখুৱাই দিলোঁ। দ্বাবিংশতিতম দীক্ষান্ত সমাৰোহ 2024 ডিব্ৰুগড় বিশ্ববিদ্যালয়। হয়, এয়া চাওকচোন পৰিৱেশটো কিমান বেছি ভাল লাগিছে, আৰু এইফালে ষ্টুডেণ্ট কিছুমান ৰৈ আছে, তেওঁলোকৰ সন্মুখত মাইক আছে। আমি চাই যাম কি আচলতে হ'ব। আৰু এইফালে প্ৰেছ আছে, দেখিছে নহয় কিমান ধুনীয়া পৰিৱেশ। চাওঁতে আহি পালেহি এয়া ভাইচ চেঞ্চেলৰ, গতিকে আমাক সকলোকে উঠিবলৈ দিলে, আমি উঠি আছোঁ। ৰাষ্ট্ৰীয় সংগীত শেষ হোৱাৰ লগে লগে এইবাৰ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ থিম ছং একেলগে শুনোৱা হ'ব। ৱাও, কিমান বেছি ভাল লাগিল নহয়নে? ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ থিম ছঙেৰে আজিৰ অনুষ্ঠানটো আচলতে আৰম্ভণি কৰিছে।
কিমান বেছি ভাল লাগিলে পৰিৱেশটো। আহকচোন এবাৰ আমি ভাষণ শুনিবলৈ আৰম্ভ কৰোঁ। থিম ছংটো কিন্তু ভাল লাগিল নহয়নে? কাৰ ভাল লাগিল কমেণ্ট কৰিব দেই। I am thrilled to here on behalf of ডিব্ৰুগড় University extending a warm welcome to each and every one of you at the 22nd convocation of our university. It is truly an honor to have the distinguished Honorable Chancellor and the Governor of Assam, Shri Gulab Chandh Kataria ji, with us today. এইদৰে ভাষণৰ মাজে মাজে সম্বৰ্ধনা অনুষ্ঠানো চলি আছে। কবিয়ে কোৱাৰ দৰে সঁচাকৈ এই সময়খিনিও স্মৃতিৰ মণিকোঠাত আলফুলে সাঁচি ৰাখিছোঁ। आज कन्वोकेशन में जिन्होंने मार्गदर्शन किया प्रोफेसर सुधीर कुमार जी, हमारे डिब्रूगढ़ विश्वविद्यालय के कुलपति प्रोफेसर जितेंद्र हजारिका जी, अभी जिन्हें ভাষণৰ মাজে মাজে আমি তিনিজনেও উঠি থাকিব লাগে নে কি কয়? তেতিয়াহে ভাল লাগিব ভিডিঅ'টো, হয়নে? চাওক লাহেকৈ ভাষণ শেষ হ'ল আৰু এতিয়া আৰম্ভণি হৈছে PhD স্কলাৰসকলক পোনপ্ৰথমে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ প্ৰদান কৰা। এয়া হৈছে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা PhD সমাপন কৰা আমাৰ অমল নাথ নাডা আমাৰ অসমীয়া বিভাগৰে। চাওকচোন এইবাৰ হৈছে মোক পঢ়োৱা আচলতে মোৰ শিক্ষয়িত্ৰী ডক্টৰ ৰঞ্জন বৰা বাইদেউ, আৰু বাইদেৱে এইবাৰ আমাৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ডক্টৰ অৰবিন্দ ৰাজখোৱা ছাৰৰ তত্বাৱধানত PhD সমাপন কৰিছে। এয়া চাওক, এয়া আমাৰ বাইদেউ। এইখন মঞ্চতে আচলতে গ'ল্ড মেডেলিষ্টসকলকো সম্বৰ্ধনাৰ আচলতে চাৰ্টিফিকেটসমূহ প্ৰদান কৰা হ'ল। এইবাৰ সকলোৱে আমাৰ ৰাষ্ট্ৰীয় সংগীতেৰে পুনৰ অনুষ্ঠানটো সামৰণি পেলোৱা বুলি আচলতে ঘোষণা কৰা হৈছে। তাৰপিছতে চাবচোন দেই ভিডিঅ'টো হ'লে আপোনালোকে সামৰণি নামাৰিব, পিছতো আৰু কিবা কিবি কৰিব লগা আছে নে কি কয়? দুবছৰীয়া পাঠ্যক্ৰম MA আজি সঁচাকৈ সামৰণি দিন বুলি ক'ব লাগিব। আমাক চাৰ্টিফিকেটসমূহ প্ৰদান কৰা হ'ব অলপ সময় পিছতে। অৱশেষত আমাৰ লগৰ সকলোকে লগ পালোঁ। এইখিনি তুমি সেয়া মই চেছ, মই ধ্বংস আজি, মই ধ্বংস, মোৰ চব বেগ গ'ল। আমাৰ ল'ৰা এপিচ লগৰ সকলোকে আচলতে বহুত দিনৰ পাছত লগ পাইছোঁ যে, সেয়ে মোক সিহঁতে কেমেৰাটো লোৱা দেখি কি কৰোঁ কি নকৰোঁকৈ সকলো কাষ চাপি আছে। আৰু এয়া যে দেখিছে, এয়া বৰ্ণালীৰ ভাইটিৰ লগত চাৰ্টিফিকেট ল'বলৈ গৈ আছে। অকণমান তাই আগবাঢ়ি দিছে। এয়া আমাৰ ফূৰ্তি আৰু হাঁহিবোৰ শুনকচোন। এবাৰ বোলে আমাৰ লগৰ সকলোৱে ৰিলচ বনাই। ইয়াত দেখিলে যে এয়া বেবী, এয়া হৈছে চয়নিকা, আৰু এইফালে এয়া হৈছে আমাৰ মনালিছা, এইফালে হৈছে আমাৰ জোনমণি, ৱাও, আৰু এইফালে আমাৰ জেচমিন, আৰু এইজনী হৈছে আমাৰ লগৰ মাধৱী, আৰু এয়া গীতুমণি, আৰু এইফালে আছে ডলিচা, আৰু এয়া লিপি, এয়া দেৱলীনা, আৰু এইফালে দৰ্শনা, এইফালে মিতালী, এইফালে জ্যোতিস্মিতা, আৰু আমাৰ বন্দিতা, বৰ্ণালী, নিজুমণি, আৰু এয়া হৈছোঁ মই, আৰু এয়া সুস্মিতা, এয়া হেমশ্ৰী, আৰু এয়া হৈছে ডিম্পী। অৱশেষত আহি ঘৰ পালোহি, চাৰ্টিফিকেট ল'লোঁ এখন। এবাৰ ভাবিলোঁ ইউনিভাৰ্চিটিত উঠা দুখনমান ফটোকে এড কৰি দিওঁ। এইখন চাওকচোন, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সন্মুখত উঠা ফটো। এইখন জ্যোতি বাছাৰৰ সন্মুখত, আৰু মাজে মাজে ভিডিঅ'বোৰ বনাবলৈ পাহৰি গ'লোঁ। সেয়ে এয়া হৈছে চাৰ্টিফিকেট লৈ অহাৰ পাছত এখন ফটো উঠিলোঁ চাৰ্টিফিকেট লোৱা। এইখন আকৌ ইউনিভাৰ্চিটিৰ ভিতৰত ড্ৰেছৰ সৈতে মানে। তাৰপিছত এয়া আকৌ মোৰ সকলোতকৈ প্ৰিয় বান্ধৱী, মোৰ মাষ্টাৰ ডিগ্ৰী নিজুমণিৰ লগত। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু এইজনীও মই, আৰু আমাৰ লগৰ সকলোৰে লগত চাওকচোন, এইজনী সকলোতকৈ ওখজনী হৈছোঁ মই। সঁচাকৈ এই দিনবোৰ যে সঁচাকৈ বিৰাট ভাল লগা। এয়া আমাৰ গ্ৰুপটো, ছোৱালী ফটো। ল'ৰাসকলে অৱশ্যে এজন আহিল দেই, এইজন মোৰ কাষত নিৰঞ্জন। এইয়া চাওক, আমি সকলোৱে ফটো তোলাত ব্যস্ত, আৰু সকলোৱে মোক চেল্ফি ল'বলৈ কোৱাত মই এখন চেল্ফি ল'লোঁ। এয়া চাওক, এইকেইজনীৰ লগত, মোৰ লগৰ সকলোৰে লগত। আকৌ কি হ'ল গম পায়নে? আমি ডক্টৰ স্বাতি কিৰণ বাইদেউক লগ পালোঁ। এয়া বাইদেউৰ লগতে এখন চেল্ফি ল'লোঁ, আৰু এয়া হৈছে শেষত আমাৰ কমল। এয়া হৈছে আমাৰ লগৰ ভাস্কৰ। আমি দুয়োটা ডিগ্ৰী একেলগে পঢ়িছিলোঁ, আৰু বৰ্তমান সি অসমীয়া বিভাগৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ। 2024 চনৰ 10 মাৰ্চ তাৰিখটো সঁচাকৈ আমাৰ কনভোকেশ্যন দিনটো মনত থাকি যাব আমাৰ সকলোৰে। এয়া হৈছে আমাৰ অসমীয়া বিভাগৰ নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ ছাত্ৰী, আমাৰ লগত
সঁচাকৈয়ে কবিয়ে ক'বৰ দৰে এটা সোণৰ টেমাত আলফুলকৈ ভৰাই থবা এইবোৰ হিৰণময় অতীতৰ কথা মনত পৰিলে উলিয়াই ল'বা নিসংগতা যেতিয়া হ'ব নিমৰ্ম আত্মীয় মই ভালে আছোঁ ভালে থাকা তুমি কবি প্ৰণয় ফুকন কনভকেশ্যনৰ দিনটোৰ ভিডিঅ'সমূহ আজি এনেদৰে শেষ কৰিলোঁ কেনেকুৱা পালে চাই জনাবলৈ একদম নাপাহৰিব আজিলৈ সামৰিছোঁ বাই